শিল্পী মই তিনিওকালৰ, অতীতৰ, বৰ্তমানৰ, অনাগত ভৱিষ্যতৰ। হয়, আজি শিল্পী দিৱস। সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ বাৰ্ষিকী। সেইবাবে ওলাইছোঁ এক বিশেষ কামত। কামভাগ হৈছে আমি গঢ়ি তোলা সামাজিক সাংস্কৃতিক অনুষ্ঠান শতৰূপা কন্যা সমাজে আজি কাটনি গাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ পুথিভঁৰালতে লগ হৈ শিল্পী দিৱসৰ লগতে সংগতি ৰাখি উৰুকাৰ দিনাই দুখবৰ দি এই পৃথিৱীৰ পৰা বিদায় লোৱা জনতাৰ শিল্পী স্বদেশ স্বজাতিৰ বাবে গীতেৰে জাতীয়তাবাদৰ ভাৱধাৰাৰে বাট বোলা আমাৰ সকলোৰে মৰমৰ কণ্ঠশিল্পী প্ৰয়াত ৰাজীৱ শদিয়াদেৱৰ অকাল মৃত্যুত তেওঁৰ হৈ এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰখা হয়। মহান শিল্পী দুজনাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে ক্ৰমে গাঁৱৰ বৰটিকা নামঘৰৰ নামঘৰীয়া নিৰ্মল বৰা, শ্ৰীমন্ত শংকৰদেৱ পুথিভঁৰালৰ সভাপতি সম্পাদকদ্বয় ক্ৰমে ৰাতুল নাথ আৰু হেমন্ত শইকীয়াই আৰু শতৰূপাৰ হৈ মই প্ৰজ্বলন কৰিলোঁ। তেওঁলোক য'তেই আছে শান্তিত থাকিবলৈ পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনোৱা হয় আৰু ধূপ দীপ গন্ধপুষ্প অৰ্পণ কৰা হয়। শিল্পীদ্বয়ে যি নীৰৱ সাধনাৰে আমাৰ জাতীয় জীৱনৰ বাবে যিখিনি আদৰ্শ দেখুৱাই গ'ল তাৰ বাবে সদায় অনুকৰণীয় হৈ ৰ'ব আৰু আমাৰ অন্তৰাত্মাত সদায় জীয়াই থাকিব। গতিকে আপোনালোক সকলোৱে শুদ্ধ অন্তৰেৰে প্ৰাৰ্থনা জনাওক যে তেখেতসকলৰ দৰে মহান শিল্পী আমাৰ ভাৰত ভূমিত পুনৰ জন্ম লওক। গতিকে আজিৰ মিনি ভ্লগটিৰ পৰা ময়ো লৈছোঁ বিদায়। ধন্যবাদ।